নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল নিবি এণ্ড মমছ মিক্সাৰ। আকৌ আহিছোঁ আজি এটা ভিডিঅ' লৈ। আজি হোলী ভিডিঅ' হ'ব, লগতে ৰেচিপিও থাকিব, স্পেচিয়েল ৰেচিপি। আপোনালোকে থাম্বনেইলটো চাই গম পাইছে মই কি ৰেচিপি দিছোঁ, আৰু লগতে সকলোলৈকে হেপ্পী হোলী। আৰু আমাৰনো কি আৰু ল'ৰাই লগাই দিছে এয়া, আৰু তাৰ ফ্ৰেণ্ড আছে ওচৰতে। ৰাতিপুৱাই আহিলে, আহি ফুট লগালে, ৰং লগালে। এতিয়া ই বাহিৰত খেলি আছে, তাহাঁতকো অকণমান দেখামগৈ আপোনালোকক। ল'ৰাৰ লগতে ল'ৰা হৈছোঁ আজি। চাই থাকিব ভিডিঅ'টি, আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। আৰু ৰেচিপিও আছে দেই, ৰেচিপি চোৱাসকলেও ৰেচিপিটো পাব। অকণমান ব্লগছো বনাই দিছোঁ আজি, মনটো ভাল লাগিছে। আৰু চাই থাকিব আৰু। হোলী হেপ্পী হোলী, हैप्पी होली। वाह इतना सुंदर, मम्मी ने बनाया क्या? हाँ। এই ৰংগুলিটো এই কাষতে থকা দিদিয়ে বনাইছে, ধুনীয়াকৈ বনাইছে। एक काम करते हैं, गेम खेल लेते हैं क्या? यहाँ बंद करो। एक कलर लूंगी, ठीक है? नहीं 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 लगाऊंगी नहीं। तुम आई क्लोज करोगे तो मैं एक कलर लूंगी, ठीक है? इसके बाद हैप्पी होली, हैप्पी होली, हैप्पी होली। वाह काला तुम आई क्लोज करोगे तो इसके बाद मैं एक कलर लूंगी। कलर लेने के बाद अगर तुमने गैस कर लिया मैंने कौन सा कलर लिया है तो तुम्हें मैं रंग नहीं लगाऊंगी, ठीक है? लेकिन तो इतना हार्ड है। चल ठीक है। একজনে আরেকজনের মাখা হবে ना ना क्यों कर लिया? बताओ तो कौन सा कलर लिया है? आई क्लोज करके। हाँ आई क्लोज करके बताओ। ये दो। हाँ देख लिया। अभी मैं हो जाएगा तो फिर बता देना, मेरे यहाँ से भी ले सकते हो। हुआ है वही हुआ। इतना जल्दी करो। ये लो। क्या हो गया? हाँ? हो गया पिंक नो ब्लू स्काई ब्लू। अच्छा थोड़ा सा लगा दो। मैं ये दोनों कलर मिक्स कर देती हूँ। क्या बनेगा? এয়া অলপ সময়ৰ কাৰণে ভনীয়েকৰ ওচৰলৈ গ'ল, তাইৰ লগত অকণমান খেলি আহিলেগৈ। সিহঁতি এতিয়া বাহিৰত খেলি আছে, পূৰা খেলিব দিছোঁ। সিহঁতে খেলিবলৈ নাপায় আজি, অকণমান খেলক বুলি এৰি দিছোঁ। আৰু তাৰ এক্সামো হৈ আছে, এক্সাম শেষেই হোৱা নাই, আৰু 2 দিন আছে। আৰু গেফো আছে বাৰু, আকৌ শুকুৰবাৰেহে আছে, সেইকাৰণে অকণমান খেলিব দিছোঁ। আৰু হোলী খেলিলে ভয়ো লাগে। কালাৰত প্ৰথম অৱস্থাততো কৰোণাৰ সময়ত সেই বছৰটো একেবাৰে খেলাই নহ'ল, ল'ৰায়ো ভয় কৰিছিলে, ৰং বুলি ক'লেই ভয় কৰে। তথাপি অকণমান দিছোঁ, তথাপি ছেফটিৰ কাৰণে তাক সম্পূৰ্ণ তেল সানি দিছোঁ, নাৰিকল তেলেই সানি দিছোঁ। গোটেই চুলিৰ পৰা গোটেই গাটোতো সানি দিছোঁ, যাতে কোনো মানে ইনফেকশ্যন নহয়। আৰু ভয়ো লাগে, আজিকালি চব বস্তুতে কেমিকেল ব্যৱহাৰ থাকে, আৰু স্কিনৰ প্ৰব্লেম আজিকালি ল'ৰা ছোৱালী বহুত বেছি হয়, আপোনালোকে জানে। সেইকাৰণে অকণমান খেলিব দিছোঁ, খেলক। আৰু ময়ো এতিয়া আজি ভাবিলোঁ মিঠা কিবা এটা বনাওঁ, সেইকাৰণে গাজৰ আছিলে, গাজৰ হালোৱাকে বনাওঁ, আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকুৱা হয়। গাজৰ হালোৱা মই ইমানকৈ বনোৱা নাই, কিমান ভাল হ'ব নাজানো, আৰু ভাল হ'লেও বেয়া হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।
চাই থাকিব ভিডিঅ'টি আৰু কমেণ্ট কৰি জনাব কিন্তু দেই মোক কমেণ্ট ইমান কম কৰে আপোনালোকে কমেণ্ট কৰিব আৰু মই কথা কওঁতে কি হৈছে লিপটো মিলা নাই মই বুজি পোৱা নাই আজি ভিডিঅ'টোত কি হৈছে আপোনালোকে বেয়া নাপাব মই মোৰ লিপটো মানে মই নিজে গম পাইছোঁ মিলা নাই মানে কওঁতে এইটো কোনো ডাবিং কৰা নাই বা একো মানে পিছত কোৱা নহয় মই একদম ৰিয়েলি কৈছোঁ চাই থাকিব ভিডিঅ'টি মই এতিয়া মোৰ পাকঘৰলৈ যাওঁ প্ৰথমে মই এয়া গাজৰ 3টা লৈছোঁ গাজৰ 3টা ভালদৰে বাকলি গুচাই লৈছোঁ আৰু কাজু এমুঠি কিচমিচ এমুঠি লৈছোঁ এইখিনিও ধুই লৈছোঁ লগতে মই গাখীৰ লৈছোঁ আমুল তাজা এটা আৰু মিঠাই মেড লৈছোঁ আৰু লগতে এটা ঘিউ বটল দেখিছে ঘিউ লাগিব ঘিউ লৈ লৈছোঁ এতিয়া মই এই গাজৰ 3টা কাটি ল'ব লাগিব মই গাজৰকেইটা এখন পিহনাতে কাটি ল'ম আৰু ইয়াৰ সৰু চাইডটোৱেদি কাটি ল'ম মই গোটেইকেইটা গাজৰে একে চাইজত হ'ব সেইকাৰণে ইয়াতে কাটি ল'ম আৰু আপোনালোকে ইচ্ছা কৰিলে গাজৰকেইটা বইল কৰি ল'বও পাৰে বইল কৰিলে বেছিকৈ সিজি যায় সেইকাৰণে মই বৰ ভাল নাপাওঁ মই সেইকাৰণে গাজৰ হালোৱা বনালে গাজৰকেইটা এনেদৰে এই পিহনাতে পিহি লওঁ এতিয়া গোটেই 3টাও পিহি ল'ম আৰু এয়া দেখিছে মোৰ গাজৰ কাটা হৈ গ'ল ধুনীয়াকৈ হৈ গৈছে এতিয়া মই বনাব পাৰিম এইফালে এখন কেৰাহী গৰম কৰি ল'লোঁ আৰু তাতে মই ঘিউ অকণমান দি দিছোঁ এচামুচ দিছোঁ সৰু চামুচেৰে আৰু এই ঘিউখিনি এতিয়া মই গলিবলৈ বাট চাম আৰু ঘিউখিনি যেতিয়া গলিব তাত মই কাজু আৰু কিচমিচখিনি ভাজি ল'ব পাৰিম এতিয়া মোৰ ঘিউখিনি গৰম হৈ গৈছে তাতে মই এতিয়া কাজুকেইটা দি দিছোঁ কাজুকেইটা অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম আৰু কিচমিচকেইটাও তাতে দি দিম কিচমিচকেইটা অতি সোনকালে ভাজ খায় সেইকাৰণে মই অকণমান দেৰিকৈ দিম কিচমিচকেইটা এতিয়া কাজু হৈ গৈছে কিচমিচো দি দিছোঁ আৰু কিচমিচকেইটাও এতিয়া ভালদৰে লৰাই দিম কিচমিচ অতি সোনকালেই হয় এয়া মোৰ হৈয়ে গ'ল এতিয়া মই ইয়াত মই গাজৰখিনি দি দিব পাৰিম এয়া মই গাজৰখিনি দি দিছোঁ এতিয়া মই গাজৰখিনি অলপ সময় ভাজিম যেতিয়ালৈকে গাজৰৰ পানীটো শুকাই নাযায় মই তেতিয়ালৈকে ভাজি থাকিব লাগিব আৰু এনেদৰে লৰাই থাকিব লাগিব নহ'লে কেৰাহীত লাগি যাবও পাৰে আৰু এইটো সময়তে গেছটো অকণমান কমাই দিব লাগে মই কমাই দিছোঁ আৰু এয়া দেখিছেনে মোৰ গাজৰৰ পৰা পানীবিলাক শুকাই গৈছে আৰু এতিয়া মই ভালদৰে আকৌ লৰাই দিলোঁ লৰাই দিয়াৰ পিছত ইয়াত মই এতিয়া দিব পাৰিম মই গাখীৰ দিব পাৰিম মই আমুল তাজা ব্যৱহাৰ কৰিছোঁ আপোনালোকে অন্য গাখীৰো দিব পাৰে মই এইটোৱে দিছোঁ মোৰ ওচৰত এইটোৱে আছিলে আৰু এতিয়া গাখীৰখিনি মই ইয়াতে দি দিছোঁ আৰু গাখীৰৰ পৰিমাণটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰে আপোনালোকে যদি বেছিকৈ দিওঁ বুলি ভাবে তেতিয়া কোনো কথা নাই কিন্তু কম হ'লে ভালদৰে নিসিজিব আৰু মই গোটেইখিনি গাখীৰ দিয়া নাই অলপ পিছত আকৌ দিম আৰু এয়া দেখিছেনে প্ৰায় গাজৰ সিজিয়ে গৈছে মই 3 মিনিটমান সময় সিজালোঁ গাজৰটো সম্পূৰ্ণকৈ সিজি গৈছে আৰু এতিয়া এইখিনি সময়তে মই বাকী যিখিনি সামগ্ৰী লৈছিলোঁ সেইখিনিও দি দিব পাৰিম মই সুগন্ধৰ কাৰণে ইলাচি ব্যৱহাৰ কৰিছোঁ 3টা ইলাচি থেতেলিয়াই লৈছোঁ আৰু এনেদৰে দি দিছোঁ আৰু ইলাচি আপোনালোকে সেই ঘিউতেও দিব পাৰে মই পিছত দিছোঁ পিছত দিলে সুগন্ধটো বেছিকৈ আহে সেইকাৰণে পিছত দিলে ভাল আৰু এতিয়া আকৌ লৰাই দিছোঁ আৰু এতিয়া মই ইয়াত দেখিছে ইমান ধুনীয়াকৈ উতলিছে আৰু পায়স বনোৱাৰ দৰেই হয় গাজৰ হালোৱাও অকল লৰাই থাকিব লাগে আৰু এতিয়া মই মিঠা হ'বৰ কাৰণে চেনি অকণমান দিছোঁ চেনিটো বেছিকৈ নিদিওঁ অলপে দিছোঁ যিহেতু মই মিঠাই মিঠটো ব্যৱহাৰ কৰিম সেইকাৰণে অলপ দিছোঁ আৰু এতিয়া লৰাই দিম আকৌ লাহে লাহে আৰু এইটো সৈতে গেছটো আকৌ কমাই দিছোঁ নহ'লে লাগি ধৰিব পাৰে আৰু বেছি জুইত সিজালে সিজিব কিন্তু খাবলৈ টেষ্টি নহয় আৰু সেইকাৰণে মই কম জুইত সিজাইছোঁ ইয়াত দেখিছেনে এতিয়া চেনিখিনি মিহলি হৈ গৈছে এতিয়া মই ইয়াতে মিঠাই মিঠটো দি দিব পাৰিম কালাৰ চব ইমান ধুনীয়া আহিছে এতিয়া মই মিঠাই মিঠটো দি দিছোঁ এইটো আপোনালোকে নিদিবও পাৰে দিবও পাৰে নাথাকিলে কোনো কথা নাই মিঠাই মিঠটো দিবই লাগিব বুলি কোনো কথা নাই মই আছিলে কাৰণে দি দিছোঁ আৰু ঘিউ দিয়াৰ কাৰণে আপোনালোকে চাওকচোন কালাৰটো কিমান ধুনীয়া আহিছে
দেখিবলৈ ভাল লাগিছে আৰু গন্ধও আহিছে। এয়া মই আকৌ 2 মিনিটমান সময় উতলিবলৈ দিলোঁ আৰু এতিয়া মই গেছটো অফ কৰি দিম। আৰু এয়া দেখিছে মই এনেদৰে পৰিৱেশন কৰিলোঁ। খাবলৈ খুব সোৱাদযুক্ত হয়, বিশেষকৈ ল'ৰা ছোৱালীয়ে ভাল পায় আৰু স্বাস্থ্যকৰো হয়। সেইকাৰণে গাজৰ হালোৱা পাৰিলে আপোনালোকে খাব। গাজৰত ভিটামিন A থকাৰ কাৰণে বেছি পুষ্টিকৰ হয়, সেইকাৰণে গাজৰ খাব লাগে। আজি ভিডিঅ'টি চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব, লাইকো কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। লগতে যিসকলে মোৰ আজি ভিডিঅ'টি নতুনকৈ চাইছে তেওঁলোকক এটা অনুৰোধ কৰোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পেজৰ পৰাও যিসকলে চাই আছে তেওঁলোকেও মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। আকৌ আহিম এটা নতুন ভিডিঅ'লৈ। আজিলৈ আহোঁ, বাই বাই।